ইট ডাজন্ট মেটাৰ তোমালোকে গোটেই বছৰ গোটেই কিতাপখন পঢ়িছা বা এতিয়ালৈকে তুমি একোৱে পঢ়া নাই বা এতিয়ালৈকে তোমাৰ আধা চিলেবাছ হৈছে আধা কমপ্লিট হোৱা নাই মই আটাইবোৰ ষ্টুডেণ্টৰ বাবে এই ভিডিঅ'টো বনাইছোঁ তোমালোকে এই কিছুমান সৰু সৰু ট্ৰিক যদি তোমালোকে যদি এপ্লাই কৰা তেনেহ'লে এক্সামত তোমালোকৰ আৰামছে বুলি কৈছোঁ যিবিলাকে ভালকৈ পঢ়িছা অবভিয়াছলি সিহঁতৰ 95% ওপৰত আহিব যিবিলাকে মিডিয়কৰ পঢ়িছা সিবিলাকেও প্ৰায় 85%ৰ ওপৰত তোমালোকে পাবা আৰু যিবিলাকে একো পঢ়া নাই যিবিলাকে ভাবি আছা যে ফেইল কৰিম সেইবিলাকো আৰামছে তোমালোকে প্ৰায় 70 বা 60%ৰ ওপৰত ধুনীয়াকৈ পাব পাৰিবা ইমান সহজ বৰ্ড এক্সাম ইমান একো ডাঙৰ টান এক্সাম নহয় কম্পিটিটিভ এক্সামৰ নিচিনা এইবিলাক আটাইতকৈ সহজ এক্সাম আৰু ইয়াত মই কিছুমান সৰু সৰু পইণ্ট লৈছোঁ যিবিলাক মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট যেনেকুৱা তোমালোকৰ ভয় লাগিলে কি কৰিবা বা তোমালোকে কেনেকৈ প্ৰেজেণ্ট কৰিবা তোমাৰ পেপাৰখন তোমালোকৰ আটাইবোৰ পইণ্ট ইয়াত মই ল'বলৈ চেষ্টা কৰিছোঁ বহুত কম সময়ৰ ভিডিঅ' হ'ব তোমালোকে যাতে আটাইয়ে ধ্যান দি এই ভিডিঅ'টো চোৱা এতিয়া শুনা যেতিয়া তোমালোকে মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডাৰী এক্সাম চিটত বহিবা যেতিয়া হলত বহিবা তেতিয়া তোমালোকৰ বহুত ভয় লাগে নম্বৰ 1 কাৰণ হ'ল ফিয়াৰ আটাইতকৈ বহুত বেছি ভয় লাগে ষ্টুডেণ্টবিলাকৰ প্ৰায় 60% 70% ষ্টুডেণ্টৰ ভয় লগা এই বেমাৰটো আছে চোৱা এতিয়া যেতিয়া তুমি এক্সাম হলত বহিবা তেতিয়া তোমালোকে কি কৰিবা একেবাৰে ভয় লাগিছে পেপাৰখন হাতত আহিছে কিন্তু তোমালোকে একো লিখিব পৰা নাই ভয়ত হাত ভৰি কঁপিছে ঘামি গৈছে হাত বহুখিনি প্ৰব্লেম আহিছে তাৰ কাৰণে এটা বেষ্ট সলিউশন দিওঁ যিখিনি সময়ত তোমালোকে ভয় অনুভৱ কৰিছা সেইখিনি সময়ত তোমালোকে অনুলোম বিলোম কৰা আৰম্ভ কৰি দিয়া অনুলোম বিলোম একো ডাঙৰ বস্তু নহয় এইটো কেৱল হ'ল ইনহেল আৰু এক্সহেল এবাৰ উশাহ ল'বা এবাৰ নিশা এৰি দিবা ঠিক আছে এবাৰ তোমালোকে দীঘলকৈ উশাহ ল'বা এবাৰ এৰি দিবা চোৱা পৰীক্ষাৰ সেইখিনি সময়ত কিন্তু তোমালোকৰ হাৰ্টবিট বহু ফাষ্ট হৈ যাব গতিকে তোমালোকে এটাই বস্তু কৰিব লাগিব সেই হাৰ্টবিটটোক কেনেবাকৈ তোমালোকে কাম কৰিব লাগিব মানে ঠাণ্ডা কৰিব লাগিব মানে শান্ত কৰিব লাগিব ঠিক আছে তোমালোকে যেতিয়া হাৰ্টবিটটো বহুত ফাষ্ট হৈ থাকিব তেতিয়া তোমালোকৰ লক্ষ্য কৰিবা নাকৰ উশাহ নিশাও তোমালোকে বেছি ফাষ্টত চলিব এনেকৈ চলিব যেতিয়া তোমালোকে দৌৰি উঠিলে কেনেকুৱা লাগে এটা স্পীডত তোমালোকে উশাহ নিশাহ চলে গতিকে সেইটো তোমালোকে বন্ধ কৰি কিবাকৈ কামনেছত আহিব লাগিব ঠিক আছে যদি কামনেছ আহিব লাগে তেনেহ'লে তোমালোকে 30 ছেকেণ্ড লাগে 1 মিনিট লাগে যিমানখিনি সময় লাগে তোমালোকে দীঘলকৈ উশাহ নিশাহ লোৱা প্ৰায় 1 মিনিট মানৰ ভিতৰত তোমালোকে আৰামছে তোমালোকৰ ফিয়াৰ যিটো আছিল সেই ফিয়াৰটো তোমালোকে কমাব পাৰিবা যিটো ভয় আছিল এক্সামৰ সেই ভয়টো কমাব পাৰিবা এতিয়া চোৱা সেকেন্ড পইণ্টটো হৈছে প্ৰেজেন্টেশন তোমালোকে কেনেকৈ কৰিবা এতিয়া চোৱা যেতিয়া তোমালোকে প্ৰেজেন্টেশন কৰাৰ কথা আহে তেতিয়াহ'লে প্ৰথমতে তোমালোকে মাৰ্জিন ভালদৰে টানিব লাগিব তোমালোকৰ লেফট সাইডৰ স্পেচত যাতে তোমালোকে যাতে অলপমান যাতে স্পেচ এৰি দিয়া যাতে টিচাৰে সেইখিনি ঠাইত মাৰ্ক বহাব পাৰে তাৰ পিছত তোমালোকে যিবিলাক হেণ্ডৰাইটিং লিখিবা সেইবিলাক নিট এণ্ড ক্লিন হিচাপে লিখিবা লগতে তাত যাতে ওৱান ফিংগাৰ যাতে স্পেচ এৰি দিয়া তোমালোকে কিবা এটা এনেকৈ লিখিলা তাৰ পিছত যাতে ইখিনি যাতে লিখিলা এনেকৈ তোমালোকে 4-5টা মান ৱৰ্ড লিখিলা তাৰ মাজত যাতে সমান যাতে স্পেচ যাতে থাকে সেইখিনি মেক শিওৰ কৰিবা ঠিক আছে এইখিনি কৰিলে তোমালোকৰ ধুনীয়াকৈ প্ৰেজেন্টেশন এটা ষ্ট্ৰাকচাৰেল হয় মনত ৰাখিবা নিট এণ্ড ক্লিন হিচাপে তোমালোকে লিখিব লাগিব গোটেই আখৰবিলাক তোমালোকে কাটা নকৰিবা যিমান পাৰি সিমান এৰৰ নোহোৱাকৈ যিমান পাৰি সিমান এনেকৈ যাতে এনেকৈ লিখি যাতে এনেকৈ নিদিয়া সেইটো যাতে মাইণ্ড কৰিবা ঠিক আছে কিবা যদি ভুল হৈছে পাতলকৈ এডাল এনেকৈ আস্তানি দিবা যাতে কোনেও যাতে দেখা নাপায় টিচাৰে যাতে বহুত ভালদৰে চালেহে দেখা পায় ঠিক আছে এইটো সাইকোলজিক্যালি টিচাৰৰ মনত ইম্পেক্ট কৰিব যে ল'ৰাজনৰ বা ছোৱালীজনীৰ বা যোনে লিখিছে এই বহিটো তেওঁৰ আখৰখিনি ইমান ভাল লগতে একো ভুলো হোৱা নাই নিশ্চয় সেই ষ্টুডেণ্টজন কনফিডেণ্ট বা সেই ষ্টুডেণ্টজনে আগৰ পৰা পঢ়িছে কষ্ট কৰি ঠিক আছে তাৰ পিছত মোষ্ট ইম্পৰ্টেণ্ট আৰু এটা কথা হ'ল যে তোমালোকে ধৰা দুটা কুৱেশ্যন লিখিছা ইয়াৰ পৰা এইখিনি ইজনে এটা কুৱেশ্যন লিখিছা আৰু ইয়াৰ পৰা এটা কুৱেশ্যন এটা এনেকৈ লিখি দিলা এই গোটেইখিনি মাজত ইয়াত কোনো স্পেচে নাই ইয়াত কিবা এটা কুৱেশ্যন লিখিছা ইয়াত কিবা এটা কুৱেশ্যন লিখিছা ইয়াত ধৰিবলৈ টিচাৰৰ অসুবিধা হয় গতিকে এনেকুৱা নকৰিবা কৰিব লাগিলে সদায় এনেকুৱা এটা কুৱেশ্যন লিখিলা এইখিনি জায়গাত তোমাৰ হৈ গ'ল নেক্সট আৰু তোমালোকে এইখিনি মানৰ পৰা আৰম্ভ কৰিবা এই মাজত ইয়াত এডাল হয়তো এডাল কাট পেন্সিলেৰে তোমালোকে এনেকৈ এডাল চিন দি দিব পাৰা আৰু যদি নোৱাৰা এইখিনি জায়গাত ব্ল্যাঙ্ক স্পেচ এৰি দিলেও হ'ব টিচাৰে গম পাই যাব এইটো এটা বেলেগ কুৱেশ্যন এইটো এটা বেলেগ কুৱেশ্যন তোমালোকে এনেকৈ ধুনীয়াকৈ নিটলি লিখিব চেষ্টা কৰিবা প্ৰেজেন্টেশনত ইমান বেছি ৰমক-জমক কৰাৰ কোনো দৰকাৰ নাই এটা পেন নিবা ব্লেক পেন সেইটোৰে তোমালোকে লিখিব চেষ্টা কৰিবা যাতে ধুনীয়াকৈ তোমালোকৰ টাইমো বাছে আৰু ধুনীয়াকৈ তোমালোকৰ ডেকোৰেশ্যনটো হৈ যায় উইদাউট এনি ডেকোৰেশ্যন বুজি পাইছানে ডেকোৰেশ্যন নকৰাকৈ তোমালোকৰ ডেকোৰেশ্যন অন টপ হৈ যাব তোমালোকৰ বহিখন চাবলৈ এটা এট্ৰেক্টিভ লুক আহিব যেতিয়া তোমালোকে কোনো স্ক্ৰেচ নকৰা আৰু স্পেচ যাতে সমান এৰা হেণ্ডৰাইটিংবিলাক অলপ ভালদৰে লিখিব চেষ্টা কৰিবা নেক্সট আছে জানা কুৱেশ্যনবিলাক সকলোতকৈ আগত লিখিবা
কিছুমান কুৱেশ্যন তোমালোকে নোৱাৰিব পাৰা, গতিকে যিবিলাক কুৱেশ্যন পাৰা তোমালোকে সেইবিলাক কুৱেশ্যন আগতে সলভ কৰাৰ চেষ্টা কৰা। যেতিয়া তোমালোকে জানা কুৱেশ্যনবিলাক আগতে লিখিবা তেতিয়া তোমালোকৰ কনফিডেন্ট বিল্ড হয়। যদি তোমালোকে প্ৰশ্নখন প্ৰথমতে চাওঁতে যদি বহুত ভয়ৰ কাৰণে তোমালোকে নোৱাৰোঁ বুলি ভাবিছিলা, যেতিয়া তুমি জানা কুৱেশ্যনবিলাক লিখিবলৈ আৰম্ভ কৰিবা তেতিয়া তোমালোকৰ মনত এটা কনফিডেন্ট বিল্ড হ'ব, যাৰ কাৰণে তোমালোকে পিছত আহিব লগা কুৱেশ্যনবিলাক ধুনীয়াকৈ টেকেল কৰিব পাৰিবা। একো যদি বুজি পোৱা নাই যে কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন আহিছে, কিবা এটা আহিছে, সেই কুৱেশ্যনটো তুমি একোৱেই বুজি পোৱা নাই, সেই কুৱেশ্যনটো তুমি কেনেকৈ লিখিবা? এটা নাম্বাৰ 1 ৰুল তোমালোকে মনত ৰাখি ল'বা। যেতিয়া তোমালোকে কুৱেশ্যনটো পঢ়িবা যে আচ্ছা অমুক এনেকুৱা কুৱেশ্যন এটা আছে, সেই কুৱেশ্যনটোত তোমালোকে বুজিবলৈ চেষ্টা কৰিবা সেই কথাখিনি কি কৈছে কি কুৱেশ্যনটো, ঠিক আছে। তাৰপিছত তোমালোকে সেই গোটেই কুৱেশ্যন পেপাৰখন তোমালোকে মেলি চাবা যে সেই কুৱেশ্যনটো ৰিলেটেড কিবা তাত কুৱেশ্যন আছে নেকি, বুজি পাইছা? কেতিয়াবা ভয়ৰ কাৰণে তোমালোকে দেখা নোপোৱা, ভয়তে মানে স্কিপ কৰি দিয়া তোমালোকে বস্তুবিলাক যে এইটো নোৱাৰিম ইমান মানে তোমালোকৰ এনচিয়াছ ফিল হয়, ইমান তোমালোকৰ টেনশ্যন হয় যে তোমালোকে নোৱাৰা কুৱেশ্যনবিলাক। গতিকে মনত ৰাখিবা যে যিবিলাক তোমালোকে কুৱেশ্যন নোৱাৰা বুলি ভাবে সেই কুৱেশ্যনবিলাকৰ কিবা ৰিলেটেড কুৱেশ্যন তোমালোকে পোৱা নেকি, সেই চেপ্টাৰটো ৰিলেটেড বা সেই কুৱেশ্যনটো টপিকটো ৰিলেটেড কিবা যদি কুৱেশ্যন পোৱা সেইটোৰ পৰা তোমালোকে এটা আভাস টানিবলৈ চেষ্টা কৰিবা আৰু তেনেকৈ তোমালোকে কুৱেশ্যনবিলাক লিখিবা। তাৰপিছত most ইম্পৰ্টেণ্ট যে এটা কুৱেশ্যনো তোমালোকে বৰ্ড এক্সামত এৰি নাহিবা। হায়াৰ ছেকেণ্ডাৰী যিমান টাফ ছাবজেক্ট নহওক কিয়, মেট্ৰিকৰ যিমান টাফ ছাবজেক্ট নহওক কিয়, তোমালোকে এটা কুৱেশ্যনে এৰি আহিবলৈ চেষ্টা নকৰিবা। মনত ৰাখিবা তুমি গোটেই বছৰ তুমি পঢ়ি একেবাৰে শেষ কৰিব পৰা, কিন্তু এক্সামৰ টাইমত তুমি যদি এই সৰু বস্তুবিলাক যদি ধ্যান নাৰাখা যে টাইম মেকআপ হোৱা নাই বা ভয় লাগিছে বা এনেকুৱা কিবা যদি প্ৰব্লেম হয়, তেনেহ'লে তোমালোকে সেই এভাৰেজে স্ক'ৰ কৰিবা 70%, 60%, 50% তেনেকুৱা স্ক'ৰে কৰিবা, তাতকৈ বেছি কৰিব নোৱাৰা। গতিকে টাইম মেকআপ, টাইম মেনেজমেণ্ট কৰিব লাগিব। প্ৰায় 15 মিনিট আগতে তোমালোকে পেপাৰখন শেষ কৰিবলৈ চেষ্টা কৰিবা। বহুত ষ্টুডেণ্টৰ পেপাৰখনৰ প্ৰথমতেতো আৰামত লিখি গ'ল, শেষৰ পিনে আহোঁতে মানে কিছুমান কুৱেশ্যন নোৱাৰি এতিয়া ভয় হ'বলৈ আৰম্ভ কৰে। তেতিয়া কি কৰিবা চোৱা, যেতিয়াই তোমাৰ ভয় লাগে, যোনটো কুৱেশ্যন দেখিয়ে ভয় লাগে, যদি তুমি গম পাইছা যে এইটো কুৱেশ্যন নোৱাৰিম, স্কিপ কৰি দিয়া, বাদ দিয়া, বেলেগ কুৱেশ্যন লিখা। তাৰপিছতো তুমি ভাবি আছা, তোমাৰ মানে থিংকিঙত আহি আছে যে তুমি এইটো কুৱেশ্যন তুমি নকৰিলা, সেই কুৱেশ্যনটো এৰি আহিলোঁ, তাত 10 নম্বৰ আছিল, তুমি সেইটো ভাবি তুমি বেলেগ কুৱেশ্যন লিখিছা, তেনেহ'লে তোমাৰ যিখিনি তুমি ভাল লিখিব খুজিছিলা সেইখিনিও বেয়াকৈ লিখা যাব, মনত ৰাখিবা। গতিকে আমাৰ যিটো চিন্তা আহি থাকে পৰীক্ষাৰ টাইমত, সেইটোক যদি তুমি কণ্ট্ৰল কৰিব বিচাৰা তেনেহ'লে মেডিটেশ্যন মানে হৈছে তোমাৰ এই অনুলোম বিলোম বা যিকোনো ধৰণৰ তুমি উশাহ নিশাহ এটা প্ৰক্ৰিয়া কৰা, দীঘলকৈ উশাহ লোৱা, দীঘলকৈ এৰা, দীঘলকৈ উশাহ লোৱা, দীঘলকৈ এৰা। এই টেকনিকটো ইউজ কৰিবা, তোমালোকৰ ভয় প্ৰায় 90%লৈকে কমি যাব। লাষ্ট এটা কথা কৈ মই ভিডিঅ'টো শেষ কৰি, বেছি টেনশ্যন নকৰিবা। কিয় জানা? কাৰণ ইমান ভয় লগা এক্সাম নহয় এইটো। বৰ্ড এক্সামবিলাক আটাইতকৈ সহজ এক্সাম থাকে, ঠিক আছে। বৰ্ড এক্সামবিলাক কম্পিটিটিভ এক্সামৰ কম্পেয়াৰতকৈ মানে বহুত গুণ মানে সহজ এক্সাম। আৰু জানো কোনোবাৰ ঘৰত অৱস্থা বেয়া, সিয়ে একমাত্ৰ ল'ৰা বা সি পঢ়িব লাগিব কষ্ট কৰি, ঠিক আছে, মই গম পাওঁ। কিন্তু তুমি যদি এক্সাম হলত গৈ তোমাৰ যদি ভয় একেবাৰে যদি আহি থাকে, তোমাৰ যদি হাত ঘামি গৈছে, তুমি লিখিব পৰা নাই, তুমি ভয়তে একেবাৰে তোমাৰ অৱস্থা কাহিল, কুৱেশ্যনবিলাক বুজি পোৱা নাই, বা কেতিয়াবা এনেকুৱা হয় জনা কুৱেশ্যনো তুমি লিখিব ভাবি তুমি বুদ্ধিয়ে পোৱা নাই কেনেকৈ লিখিম, ক'ৰ পৰা কি কৰিম, তোমাৰ মানে একেবাৰে কনফিউজন লাগি গৈছে। গতিকে সেইখিনি টাইমত আটাইতকৈ বেষ্ট উপায় হৈছে কি, দীঘলকৈ উশাহ নিশাহ লোৱা, দীঘলকৈ মানে এটা কামনেছ তোমাৰ মনৰ ভিতৰত এটা কামনেছ বা এটা ঠাণ্ডা মগজুৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। গতিকে এইখিনিতে ভিডিঅ'টো ৰাখি মই আশা কৰিছোঁ সকলোৰে এক্সাম ভাল হওক। উইচ ইউ অল দ্য বেষ্ট। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।